এটা ভাল লগা এটা ভিডিঅ' আৰু মই বনাইছোঁ এই ভিডিঅ'টো আৰু আজি মানে এটা মন গৈছিলে এটা বনাবলৈ সেইটো কাৰণে মই এটা বনাইছিলোঁ আজি বলক মোৰ এটা ভিডিঅ' চাওঁ মোৰ আজি খানা এটা বনাম খানা বনোৱাটো অকণ কোচিছটো কৰিব লাগিব না সেইটো কাৰণে অকণমান কোচিছ কৰিম খানা এতিয়া বলক খানা বনাওঁগৈ আমাক লাগিব আগতে বীজ জলকীয়া মই কৈ যাম আমি এতিয়া নবনাওঁ কালি মই ভিডিঅ'টো দেখুৱাম কালি মই চব্জি বনোৱাৰ ভিডিঅ' দেখুৱাম কালি আজি মই কৈ দিছোঁ যে চব্জি কি লাগে বীজ জলকীয়াৰ তেল অকণমান কেৰাহীত দি ল'ব দি পেলাই তাতে অকণমান তেল দিবা তেল দি লৈ পেলাই পিঁয়াজ দিবা পিঁয়াজ দি লৈ একদম ধুনীয়াকৈ মিছল হৈ পেলাই একো গুৰি চুৰি থকা নহয়গৈ তেলৰ নিচিনা পিছল কৰিবা তেনেকৈ কৰিবা কৰি পেলাই পিঁয়াজখিনি কৰি পেলাই তাতে বিচাৰি পেলাই তোমালোকে ঢেকীয়া বিচাৰি পেলাই য'ৰপৰা ত'ৰপৰা আনি থ'ব লাগিব তাত থ'বা নহয় থৈ পেলাই তাত দিব লাগিব দিয়াৰ পিছত তাত পিঁয়াজ দিব লাগিব হালধি আৰু নিমখ সেয়া দি এঘণ্টা লৰাই থাকিব লাগিব লৰোৱাৰ পিছত কঁঠাল আনিব লাগিব কঁঠাল অনাৰ পিছত তাত জলকীয়া 5টা দিব তেতিয়া খানাটো মজা হ'ব আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিল ক'ব কালি মই খানা বনাটো কম বাই গাইজ আৰু এটা কথা আছে মই ইয়াৰ পৰা এতিয়া যাওঁ কোনোবা এজনীয়ে মোক চাই আছে বাই এতিয়া মানে মই কৈছোঁ যে আজি যে যোনটো আমি মই যোনটো ক'লোঁ সেইটো মনত ৰাখিব আৰু মই কালি চোলাও লুলি দেখুৱাম আৰু মোৰ কালি নতুন ভিডিঅ' এটা